এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মধ্যপ্ৰাচ্যত ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা কিয়নো হামাস হিজবুল্লাহ নেতাক হত্যাৰ ভয়ংকৰ প্ৰতিশোধ লবলৈ সাজু হৈছে এবাৰ ইৰাণ গতিকে যিকোনো মুহূৰ্তত ইজৰাইলৰ ওপৰত চলিব পাৰে ভয়ংকৰ আক্ৰমণ সমান্তৰালভাৱে হামাস হিজবুল্লাহও চলাব পাৰে আক্ৰমণ ইজৰাইলত হামাস হিজবুল্লাহৰ মুৰব্বীক হত্যাৰ ভয়ংকৰ প্ৰতিশোধ লবলৈ সাজু হৈ পৰিছে ইৰাণ ইজৰাইলৰ ওপৰত যিকোনো মুহূৰ্ততে চলিব পাৰে ভয়ংকৰ আক্ৰমণ সমানে আক্ৰমণ চলাব পাৰে হামাস হিজবুল্লাহও এফালে ইজৰাইলক সুৰক্ষা দিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে আমেৰিকাই ইজৰাইলৰ সুৰক্ষাৰ বাবে আমেৰিকাই মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছে নিউক্লিয়াৰ সাবমেৰিন ইউএছএছ মিচিগান সাবমেৰিনো পঠিওৱা হৈছে এতিয়া মধ্যপ্ৰাচ্যৰ সাগৰলৈ সাজু হৈছে এয়াৰক্ৰাফ্ট কেৰিয়াৰ যুদ্ধ জাহাজ আৰু ফাইটাৰ জেটো আমেৰিকাৰ যুদ্ধ বিমান নৌসেনা সকলো সাজু হৈ আছে এতিয়া মধ্যপ্ৰাচ্যত আৰু আনফালে ইজৰাইলত বাতিল কৰি দিয়া হৈছে সেনাবাহিনীৰ ছুটি কিছুদিন পূৰ্বে ইৰাণৰ সুপ্ৰিম লিডাৰে ইজৰাইলক আক্ৰমণৰ দিছিল নিৰ্দেশ আৰু তাৰ পিছতে ইৰাণৰ ভয়ংকৰ আক্ৰমণৰ আশংকাত এতিয়া ইজৰাইলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ফলে হামাস হিজবুল্লাহৰ মুৰব্বীক হত্যাৰ ভয়ংকৰ প্ৰতিশোধ লবলৈ সাজু হৈ পৰিছে ইৰাণ ইজৰাইলৰ ওপৰত যিকোনো মুহূৰ্ততে চলিব পাৰে ভয়ংকৰ আক্ৰমণ সমানে আক্ৰমণ চলাব পাৰে হামাস হিজবুল্লাহ আৰু এফালে ইজৰাইলক সুৰক্ষা দিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে আমেৰিকাই ইজৰাইলৰ সুৰক্ষাৰ বাবে আমেৰিকাই এতিয়া মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছে নিউক্লিয়াৰ সাবমেৰিন ইউএছএছ মিচিগান সাবমেৰিনো পঠিওৱা হৈছে মধ্যপ্ৰাচ্যৰ সাগৰলৈ সাজু হৈ পৰিছে এয়াৰক্ৰাফ্ট কেৰিয়াৰ যুদ্ধ জাহাজ আৰু ফাইটাৰ জেট আমেৰিকাৰ যুদ্ধ বিমান নৌসেনা সকলো এতিয়া সাজু হৈ আছে মধ্যপ্ৰাচ্যত আৰু আনফালে ইজৰাইলত বাতিল কৰি দিয়া হৈছে সকলো সেনাবাহিনীৰ ছুটি কিছুদিন পূৰ্বে ইৰাণৰ সুপ্ৰিম লিডাৰে ইজৰাইলক আক্ৰমণৰ নিৰ্দেশ দিছিল আৰু সেই নিৰ্দেশৰ পিছতে ইৰাণৰ ভয়ংকৰ আক্ৰমণৰ আশংকাত এতিয়া ইজৰাইলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মধ্যপ্ৰাচ্যৰ মহাযুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু হামাস আৰু হিজবুল্লাহৰ লগত চলি থকা যুদ্ধৰ মাজতে পুনৰ এক ভয়ংকৰ বিপদ আহি পৰিছে ইজৰাইলৰ বাবে কিয়নো হামাস হিজবুল্লাহৰ মুৰব্বীক হত্যাৰ ভয়ংকৰ প্ৰতিশোধ লবলৈ এতিয়া সাজু হৈ পৰিছে ইৰাণ গতিকে ইজৰাইলৰ ওপৰত যিকোনো মুহূৰ্তত চলিব পাৰে সৰ্ববৃহৎ আক্ৰমণ আৰু ইতিমধ্যে ইৰাণে প্ৰস্তুতি আৰম্ভ কৰিছে কিন্তু কেৱল ইৰাণেই নহয় সমানে আক্ৰমণ চলাব পাৰে হামাস হিজবুল্লাহও ইফালে ইজৰাইলক সুৰক্ষা দিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে আমেৰিকাই ইজৰাইলৰ সুৰক্ষাৰ বাবে মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছে নিউক্লিয়াৰ সাবমেৰিন লগতে ইউএছএছ মিচিগান সাবমেৰিন পঠিওৱা হৈছে মধ্যপ্ৰাচ্যৰ সাগৰলৈ আৰু বিগত কেইবামাহ ধৰি ইজৰাইল হামাসৰ মহাযুদ্ধ চলি আছে আৰু সেই মহাযুদ্ধই এতিয়া ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো এতিয়া হামাস হিজবুল্লাহৰ মুৰব্বীক হত্যাৰ ভয়ংকৰ প্ৰতিশোধ লবলৈ সাজু হৈ পৰিছে ইৰাণ ইজৰাইলৰ ওপৰত যিকোনো মুহূৰ্তত ইৰাণে চলাব পাৰে ভয়ংকৰ আক্ৰমণ সমান্তৰালভাৱে আক্ৰমণ চলাব পাৰে কিন্তু হামাস হিজবুল্লাহও আৰু ইফালে ইজৰাইলক সুৰক্ষা দিবলৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে আমেৰিকাত আৰু এফালে ইজৰাইলক সুৰক্ষা দিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে আমেৰিকাই ইজৰাইলৰ সুৰক্ষাৰ বাবে আমেৰিকাই মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছে নিউক্লিয়াৰ সাবমেৰিন আৰু ইউএছএছ মিচিগান সাবমেৰিনো পঠিওৱা হৈছে মধ্যপ্ৰাচ্যৰ সাগৰলৈ সাজু হৈ পৰিছে এয়াৰক্ৰাফ্ট কেৰিয়াৰ যুদ্ধ জাহাজ আৰু ফাইটাৰ জেটসমূহ এতিয়া সাজু কৰি তোলা হৈছে আমেৰিকাৰ যুদ্ধ বিমান নৌসেনা সকলো সাজু হৈছে এতিয়া মধ্যপ্ৰাচ্যত আৰু ইজৰাইলক সুৰক্ষা দিবলৈ এতিয়া আমেৰিকাই পূৰ্ণ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আৰু আনফালে ইজৰাইলত বাতিল কৰি দিয়া হৈছে সকলো সেনাবাহিনীৰ ছুটি ইজৰাইলত যিসকল সেনাবাহিনী আছে সেই সকলো সেনাবাহিনীৰ ছুটি এতিয়া বাতিল কৰি দিয়া হৈছে কিয়নো কিছুদিন পূৰ্বে ইৰাণৰ সুপ্ৰিম লিডাৰে ইজৰাইলক আক্ৰমণৰ নিৰ্দেশ দিছিল আৰু তাৰ পিছতে ইৰাণৰ ভয়ংকৰ আক্ৰমণৰ আশংকাত ভুগিছে ইৰাণৰ ভয়ংকৰ আক্ৰমণৰ আশংকাত এতিয়া ইজৰাইলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে